নমস্কাৰ, সুপ্ৰভাত মৰমৰ অকণিহঁত। আজি মই তোমালোকলৈ এটি সাধু লৈ আহিছোঁ। সাধুটোৰ নাম কি জানানে? বুদ্ধিয় কাউৰী। আহাচোন এতিয়া সাধুটো আৰম্ভ কৰোঁ। সাধুটো কোৱাৰ আগতে মইনাহঁত কাউৰীৰ বিষয়ে অলপ জানো আহাচোন। কাউৰী এবিধ চৰাই। কাউৰীৰ বৰণটো হ'ল কলা। কাউৰীৰ মাতটো তোমালোকে শুনিছানে? আহাচোন এতিয়া কাউৰীৰ মাতটোনো কেনেকুৱা শুনি চাওঁ আমি। অকণিহঁত, মই সাধুটো ক'বলৈ লৈছোঁ, তোমালোকে শুনি যাবা দেই। এদিনাখন এজনী কাউৰী উৰি উৰি মোমায়েকৰ ঘৰলৈ গৈ আছিল। সেইদিনাখন ৰ'দ বৰ টানকৈ দিছিল। গৈ থাকোঁতে কাউৰীজনীৰ বৰ পিয়াহ লাগিল। পিয়াহ লাগিলত তাই চাৰিওফালে পানী বিচাৰিলে, কিন্তু তাই পানী ক'তো নাপালে। তেনে সময়তে তাই এঘৰ মানুহৰ বাৰীৰ পাছফালে এটা কলহ দেখিলে। ভাবিলে তাই কলহটোতে পানী পাব। তাই কলহটো চালেগৈ। তলিতে অকণমান পানী আছিলে। তাই ঠোঁটেৰে খাবলৈ চেষ্টা কৰিলে যদিও পানী খাব নোৱাৰিলে। দুখ মনেৰে তাই কি কৰিব পাৰোঁ ভাবিলে। তেনে সময়তে তাইৰ মনত এটা বুদ্ধি খেলালে। কলহটোৰ ওচৰতে কেইটামান শিলগুটি পৰি আছিলে। তাই ভাবিলে, যদি মই শিলগুটিকেইটা এটা এটাকৈ কলহটোত ভৰাব পাৰোঁ, তেতিয়া পানীখিনি ওপৰলৈ উঠি আহিব। তাই ভবামতেই কাম কৰিলে। তাই ঠোঁটেৰে এটা এটাকৈ শিলগুটি কলহটোত ভৰাবলৈ ধৰিলে। এনেদৰে ভৰাওঁতে পানীখিনি ওপৰলৈ উঠি আহিলে আৰু তাই আনন্দ মনেৰে হেঁপাহ পলুৱাই পানী খালে। পানী খাই তাই আনন্দ মনেৰে উৰি উৰি মোমায়েকৰ ঘৰলৈ গুচি গ'ল। সাধুটোৰ পৰা আমি এটা কথাই বুজিব পাৰিলোঁ যে আমি বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি। ধন্যবাদ অকণিহঁত, আজিলৈ ইমানেই।